হেল্ল' এভৰিৱান, মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইফালে আকৌ আমাৰ লাল চাহ আৰু মিঠাইও আহি পালেহি। একেলগে খায়ে লওঁ আহা। যিহেতু আজি 1 জানুৱাৰী, সেয়েহে আমি ভাবিলোঁ পৰিয়ালৰ সকলোৱে মিলিজুলি এসাঁজ খাম। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এইফালে আকৌ সকলোৱে মিলিজুলি শাক পাচলিবিলাক কাটি আছে। এইফালে মাছ ফ্ৰাই কৰাত লাগি আছে আৰু মাংস হৈছে লোকেল। তাৰপাছত মাংস বনাবলৈ লাগি গ'ল পুৰা। এয়া চালাড, দাইল আৰু জলকীয়া ভাজি। এইফালে আকৌ মাংস জোল উতলি আছে। আমাৰ মাংস বনোৱা মেইন মানুহ হয় দেই। আকাশখন চাওকচোন, ইমান ধুনীয়াকৈ নীলা হৈ আছে। সকলোবোৰ হৈ যোৱাৰ পাছত ল'ৰা ছোৱালীবিলাকে প্ৰথমে খাই ল'লে, কাৰণ তেহেঁতি মেইন হয় ন। তাৰপাছত আমাৰ পাল, আমিও খাই ল'লোঁ। এনেকৈ লগে ভাগে এসাঁজ খালে বহুত ভাল লাগে। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা মিনি ব্লগত। বাই বাই।